নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে অমৰজ্যোতি XYZ। Hold me close till I get up. Time is barely on our side. তো বন্ধুসকল, আজি আমি গৈ আছোঁ বৰভেটি নামঘৰলৈ, যোৰহাটত থকা বৰভেটি নামঘৰলৈ। এটা বিশেষ কাৰণে তালৈ গৈ আছোঁ আজি বৰ্তমান। চাওকচোন বাৰু, আপোনালোকে ভিডিঅ'টো ভালকৈ উপভোগ কৰিলে কিয় গৈ আছোঁ, কেলৈ গৈ আছোঁ জানিবলৈ পাব। আৰু মোৰ লগত গৈ আছে মোৰ মৰমৰ বাইক চুইটি আৰু মোৰ এজন বন্ধু। তো আমি ন লগোৱা উৎসৱলৈ আহিলোঁ বৰভেটিত। বৰভেটিত প্ৰতি বছৰে ন লগোৱা উৎসৱ পালন কৰা হয়। এইবাৰ 255 সংখ্যক ন লগোৱা উৎসৱ। ন লগোৱা উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ একগোট হয় আৰু একগোট হৈ ইয়াত উলহ মালহেৰে ন লগোৱা উৎসৱ পালন কৰা হয়। এই অষ্টভুজদেৱৰ পুণ্যতিথি বৰভেটিত প্ৰতি বছৰে এনেকৈ ন লগোৱা উৎসৱ পালন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটি আগৰ পৰা শুনি আহিছোঁ যে ইয়াত চাকি আৰু শৰাই আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয়। সেইবাবে ইয়াত মানুহে বহুতো বিশ্বাসত লয় আৰু বিশ্বাসত লোৱা হেতুকে এইখন এখন পূৰ্ণধামলৈ পৰিৱৰ্তিত হৈছে আজি এই ন লগোৱা উৎসৱত। এইখনে অষ্টভুজদেৱৰ বৰভেটি মহাতোৰণ হয়, প্ৰথমখন তোৰণ এইখনেই। ভক্তৰ সমাগম বৃদ্ধিৰ বাবে যথেষ্ট দূৰ খোজকাঢ়ি আহিব লগা হ'ল বাইক থৈ পেলাই। এইখনেই হৈছে আপোনাৰ প্ৰথমখন মূল প্ৰৱেশদ্বাৰ। এইখন পূবফালেদি প্ৰৱেশদ্বাৰ, এইখনেই প্ৰথম। যথেষ্ট মানুহৰ ভিৰ আৰু ভিৰৰ মাজতে আমিও এগছি চাকি দিম বুলি আপোনালোকৰ আমাৰ মংগলৰ অৰ্থে বৰভেটিৰ এই মহাপুণ্যধামত বৰভেটিৰ কাষতে তলতে থকা এখন ঠাইত আমি চাকি গছি জ্বলালোঁ। আৰু এইখনেই হৈছে আপোনাৰ বৰভেটিৰ মহাপুণ্যধাম আৰু ইয়াৰ বাবে ভক্তসকল দূৰ দূৰণিৰ পৰা সমাগম ঘটে। সেইবাবে আমিও আহিলোঁ আজি। আৰু বৰ সুস্থিৰ পৰিৱেশ, বহুতো ভক্তৰ সমাৱেশ, অসংখ্য চাকি, অসংখ্য। আৰু এইটোৱে সেই ভেটি যিটো ভেটিত বৰভেটি হিচাপে বিখ্যাত। ইয়াৰ বিষয়ে মই যথেষ্ট নাজানো যদিও মই তাতে থকা এজন ভকতক অনুৰোধ কৰিলোঁ বৰভেটি কিহৰ বাবে বিখ্যাত। তেওঁ যথেষ্টখিনি মোক সহযোগ কৰি তেওঁ যথেষ্টখিনি কথা জনাইছে। আপোনালোকেও শুনকচোন, শুনিলে আপোনালোকেও যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ দ্বাৰা আপুনি উপকৃত হোৱাৰ লগে লগে আপোনাৰ দুই চাৰিজন কাষৰে দুই চাৰিজনক উপকৃত কৰিব পাৰিব। ইয়াৰ পৰিৱেশবিলাক ইমান ধুনীয়া, ইমান ধুনীয়াকৈ সজাই তোলা হৈছে আজিৰ পৰিৱেশটো। ইয়াত ভকতসকলে আহাৰ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভকতসকল। আঘোণৰ দ্বিতীয়টো দেওবাৰে প্ৰতি বছৰে ইয়াত ন লগোৱা উৎসৱ পালন কৰি অহা হৈছে। যেতিয়া আমি খেতি আৰম্ভ কৰিব লওঁ, তেতিয়া আমি প্ৰথমতে সংকল্প কৰোঁ যে আমি প্ৰথমতে ঈশ্বৰত লাগিব, গুৰুত লাগিব, ভকতত লাগিব বুলি আমি তেতিয়া সংকল্প লৈ পেলাই তেনেকৈ আমি প্ৰথম ৰোৱা গছা দিওঁ। প্ৰথম ধান গছা যেতিয়া দিওঁ, আমি ৰুওঁ, মাটি ৰুওঁ। যেতিয়া প্ৰথম হাল আৰম্ভ কৰোঁ তেতিয়া প্ৰথমতে আমি ভগৱানৰ ওপৰত দিওঁ, তাৰপিছতে আমি গুৰুত দিওঁ, তাৰপিছতে আপোনাৰ আমাৰ ভকতত লাগিব, তাৰপিছতে নিজৰ শৰীৰত লাগিব। সেইভাগে আমি সেইটোকে ভাবি পানি আমি খেতিটো আৰম্ভ কৰোঁ। যেতিয়া খেতি হয়, সেই শস্য উৎপন্ন হয়, আমাৰ ঘৰত আমি নদী কৰোঁ। তাৰপিছত আমি প্ৰথমেই ধৰি লওঁ যে আমি কি কৰোঁ, আগতে গাঁৱৰ মানে গাঁৱৰ নামঘৰত বা তাতকৈ ওপৰত যি ধৰ্মঘৰ বৃহৎ থাকে, ধৰ্মৰ বৃহৎ যাৰ যেনেকুৱা আছে সেইধৰণে মানে কি তাত অৰ্পণ কৰিহে তাৰমানে ভগৱানক অৰ্পণ কৰে। ভগৱানৰ ওচৰত ওচৰত অৰ্পণ কৰি তাৰপিছতে নিজৰ শৰীৰত দিয়ে। সেইটো কাৰণে আমাৰ কি হয় যে আমাৰ গাঁও তেনেকৈ আমাৰ একদিন হেৰি নতুন নামমুখি লগাই তাত মানে সেৱা কৰে। আমাৰ গাঁৱতো কৰে দিয়ে। সকলো অসমীয়া সাধাৰণতে অসমীয়া প্ৰায়ে কৰে। এতিয়া আমাৰ এইডোখৰ হৈছে কি ৰাজহুৱা জেগা, গোটেই সদৌ অসমৰ মানে এটা সম্পত্তি। ইয়াতে মানে তীৰ্থ বুলি আমি ধৰি লৈছোঁ। গতিকে গাঁৱত যেনেকৈ নামঘৰ, এইটো নামঘৰ, এইটো বৰ নামঘৰ যেনেকৈ এইবিলাক গোটেই সদৌ অসমৰ বৰ নামঘৰ। বিশেষকৈ মাৰনাৰ সমাজে স্বীকৃতি বেছিকৈ দিয়ে কিনে মাৰনাৰ সমাজৰ এজন সত্ৰাধিকাৰে গুৰু বাক্যত এই ভাগ মানে প্ৰতিষ্ঠা হৈছিল। গুৰুৱে যেতিয়া আজ্ঞা দিয়ে, বাক্য কৰে, সকলো ভকতক মাতিছে যে আমাৰ যিমান ভকত আছে সকলোটি আহি আমাৰ এদিন সমবেত হ'বই লাগে। এতিয়া কিমান ভকত আছে প্ৰমাণ কৰিবৰ কাৰণে গুৰুৱে কি কৰিছে, ইয়াতে দ ঠাই আমাৰ এই মালৰ পথাৰ ভিতৰত আটাইতকৈ দ ঠাই 60 ফুট দ আৰু 3 ফুট বহল
সেই জেগাডোখৰতে কি কৰিলে প্ৰতিজন ভকত আছে এচপৰা মাটি দিবলৈ গ'লোঁ এতিয়া শুনামতে এই জাপ কটাই মাটিটো কাটি চূণদানি ভৰাই মেজিমি দিছিল কৰিছে 8 লাখ কিমান হাজাৰ মানে ভকত ইয়াত মাটি দিছিলে প্ৰতিষ্ঠা কৰিছে মহিমা মন্দিৰ হ'ল এজন ভকতৰ প্ৰত্যেকৰে ভগৱানৰ নাম আছে বুদ্ধ নাম আছে আমাৰ যে বুদ্ধ নাম আছে সমাজত আমাৰ নিজৰ ঘৰুৱা নামতে নামানে বুদ্ধ নামেহে আমাৰ নামাকৰণ কৰে হয় হয় গুৰুৱে দিয়া নাম শৰণ ভজন লওঁ গুৰুৱে আমাক বুদ্ধ নাম ঈশ্বৰ সহস্ৰ নাম সহস্ৰ এটি নাম এজন ভগৱতক দিয়া মানে মানুহ কিমান আছে মায়াময় সেইখিনি তাৰমানে সেইখিনি গোটালে সেইটো উদ্দেশ্য অকল সেইটোৱেই নহয় লগতে কি হৈছে মানুহখিনি একগোট কৰা জড়িত হৈছে কি মানুহ আছিলে বুলি কৈছিলে অনিৰুদ্ধ দেৱৰ পৰা অহা যিখিনি হেৰি অনিৰুদ্ধদেৱে প্ৰথম এই মায়া ধৰ্মভাৱ প্ৰতিষ্ঠা কৰিছে শংকৰদেৱৰে ধৰ্ম সেইখিনি কিন্তু অনিৰুদ্ধদেৱে এইভাগ প্ৰতিষ্ঠা কৰিছে কাৰণে অনিৰুদ্ধদেৱৰ যিখিনি শৰণ ল'লে তেওঁ পিছৰ যিখিনি ভকতাধিকাৰ সেইসকলকে যিসকলে শৰণ ল'লে সেইসকল মায়া ভকত বুলি কয় সেই মায়া ভকতসকল কিমান আছে চাবলৈ মানে এইটো কৰিলে একগোট কৰিলে আৰু এনেদৰে যথেষ্ট স্মৃতি বুকুত সাঁচি বৰভেটিৰ পৰা বিদায় ল'লোঁ আগন্তুক বছৰত যদিহে ভগৱানে সুস্থিৰে ৰাখে ইয়ালৈ অহাৰ পৰিকল্পনা কৰি ইয়াৰ পৰা বিদায় ল'লোঁ আহোঁতে ৰাস্তাতে আমি দেখিলোঁ দিল্লী পাব্লিক স্কুল এইখন বৰভেটি নিচেই কাষতে আছে দিল্লী পাব্লিক স্কুল আজিলৈ আহিছোঁ দিয়ক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ